নমস্কাৰ প্ৰাইম 24 হেডলাইনছৰ পৰা মই দৈমালো এই মুহূৰ্তত আছোঁ আমি 29 শুক্লাই চেফাং সমষ্টিৰ PPF-ৰ কেণ্ডিডেট তথা BTC-ৰ EM লগতে এইবাৰ PPF-ৰ কেণ্ডিডেট তেখেত গণেশ কছাৰী পোনপ্ৰথমে আপোনাক আমাৰ প্ৰাইম 24 হেডলাইনছত আদৰণি জনালোঁ। নমস্কাৰ ছাৰ, আপুনি প্ৰথমতে আমি জানিব বিচাৰোঁ আপোনাৰ সম্পূৰ্ণ চিনাকি। মোৰ নাম হ'ল গণেশ কছাৰী, মোৰ গাঁও হ'ল ঔবাৰী, পোষ্ট অফিচ সোৱাগপুৰ, জিলা বাক্সা, পিন 781364। তো মই 2005 চনত যেতিয়া BTC-ৰ প্ৰথম নিৰ্বাচন হয়, ইয়াত ৰাইজে মোক ভোট দি পেলাই মোক MCLA বনাইছিল BPF দলৰ পৰা। ঠিক তেনেকৈ বৰ্তমানলৈ মই 2005-ৰ পৰা 2020-লৈ এবাৰ MCLA আৰু দুবাৰ EM হৈছিলোঁ। বৰ্তমান মই শুক্লাই চেফাং সমষ্টিৰ BPF দলৰ মনোনীত প্ৰাৰ্থী হ'ম। ধন্যবাদ থাকিল। আপুনি BTC-ৰ যোনটো নেকি EM হ'ল বা ৰাইজে চলাই আছিল, সেই সময়খিনিত আপুনি ৰাইজৰ কাৰণে কি কৰিলে? 2005 চনত যেতিয়া মই প্ৰথম MCLA হৈছিল, ৰাইজে ভোট দি পেলাই মোক MCLA বনাইছিল। সেই সময়ত ৰাইজে এটাই মোৰ তাত আবেদন জনাইছিল, গাঁৱে গাঁৱে সোমাবৰ কাৰণে কালভাৰ দলং তেখেতসকলে বিচাৰিছিল। কিন্তু আজিৰ দিনটোত 95%-এ আজি কোনো কালভাৰ নিবিচাৰে, দলং নিবিচাৰে। 5% মান মানুহে আজি এইবিলাক সমস্যাত আছে। 95% সমাধান হৈছে। আজি মোৰ শুক্লাই চেফাঙত প্ৰায় 500তকৈ অধিক কালভাৰ আৰু দলং আমি বনাবলৈ সক্ষম হৈছে। ঠিক তেনেকৈ আজি শুক্লাই চেফাঙত 2005 চনত এটাও পাকা ৰাস্তা নাছিলে। কিন্তু আজি আমি আমাৰ ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰী আৰু মই মিলি পেলাই শুক্লাই চেফাঙত 44টা ৰাস্তা পাকা বনাবলৈ সক্ষম হৈছে। তো আজি শুক্লাই অঞ্চলত আমি কৃষকসকলক খেতি পথাৰত পানী যোগান ধৰাৰ বাবে আজি আমি AIBP আঁচনিৰ জৰিয়তে বহুখিনি আমি বান্ধ বান্ধিছোঁ। ইয়াত জাবৰা বান্ধ, ঠিক তেনেকৈ বগামাটি বান্ধ আৰু বৰনদী বান্ধ, মিলনপুৰ বান্ধ, দাবুখিলাত বৰমাবুৰী বান্ধ, 2 নম্বৰ সোৱাগপুৰত লান্থা বান্ধ, ঠিক তেনেকৈ চেনিগাঁৱত মাৰনদী বান্ধ, ঠিক তেনেকৈ ৰৌমাৰীত 2 নম্বৰ ৰৌমাৰীত বৰনদী বান্ধ। এই ধৰণে আজি বান্ধ বনাই পেলাই আজি আমি কৃষকসকলক খেতি পথাৰত পানী যোগান ধৰাৰ বাবে আমি কাম কৰিছোঁ। ঠিক তেনেকৈ শুক্লাই যিটো ইৰিগেশ্যন প্ৰজেক্ট আছে, এইটো বিকল হৈ আছিল। কিন্তু BTC পোৱাৰ পিছত আমি BTC-ৰ যিটো পেকেজ আমি পাইছিলোঁ, তাতে 8 কোটি টকাৰে আমি 8খন নতুন আমি চুইচ গেট বনাবলৈ সক্ষম হৈছোঁ। তাৰপিছত নাবাৰ্ডৰ ফাণ্ডৰ পৰা আমি ৰিপেয়াৰিং কৰিলোঁ। আজি শুক্লাইৰ যিটো ইৰিগেশ্যন প্ৰজেক্ট, এইটো অসমৰ 2nd লাৰ্জেষ্ট হয়। ইয়াৰ দ্বাৰা আজি আমাৰ কৃষকসকলক পানী যোগান ধৰিবলৈ সক্ষম হৈছে। ঠিক তেনেকৈ মোৰ শুক্লাই চেফাঙত যিটো স্বাস্থ্যৰ দিশত আমি কাম কৰিছোঁ, BTC পোৱাৰ পিছত আমি শুক্লাইত 30 বেডেড মেডিকেল আমি বনালোঁ। ঠিক তেনেকৈ বঙালীপাৰাত নতুনকৈ মিনি PHC আমি বনাইছোঁ। নাওকাটাত থকা মিনি PHC ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট আমি কৰিছোঁ। তাতে ডাবল ষ্টৰিত আমি বিল্ডিং বনাইছোঁ। ডক্টৰ কোৱাৰ্টাৰ, নাৰ্ছ কোৱাৰ্টাৰ, ষ্টাফ কোৱাৰ্টাৰ, 4 গ্ৰেডৰ কোৱাৰ্টাৰ। ঠিক তেনেকৈ আমি বাউণ্ডাৰী ৱাল, বিউটিফিকেশ্যন, ইলেক্ট্ৰিফিকেশ্যন। ঠিক তেনেকৈ আজি মহৰীপাৰাতো মই MCLA হোৱা সময়ত ডক্টৰ বহিব পৰা অৱস্থা নাছিলে। এইবিলাকতো মহীৰপাৰাতো আমি ঠিক তেনেকৈ নাওকাটাত যেনেকৈ কৰিছে এনেকৈ কৰিছোঁ। ঠিক তেনেকৈ 30 বেডেড মেডিকেলটো মই ক'লোৱেই ইতিমধ্যে। আৰু আমি স্পৰ্টছ দিশত শুক্লাইত ডাঙৰকৈ এটা ষ্টেডিয়াম বনাবলৈ সক্ষম হৈছে। এটা সময়ত শুক্লাই গোটেই জংঘলে আৱৰি ধৰা আছিলে। 2004 চনত BTC পোৱাৰ পিছত 2004 চনত আমি গোটেই শুক্লাই অঞ্চলৰ জংঘল কাটি পেলাই ৰিকনষ্ট্ৰাকশ্যন ডে আমি অবজাৰ্ভ কৰিছিলোঁ। আজি সেই শুক্লাইত আমি পাৰ্ক বনাইছোঁ। আজি ইয়াতে জংঘল মুকলি হ'ল। গতিকে
আজি শুক্লাই চেৰফাং অঞ্চলত বিভিন্ন দিশত আমি কাম কৰিছোঁ আজি এডুকেশ্যন ছেক্টৰত মোৰ অঞ্চলত থকা হাই স্কুলেই হওক এম ই স্কুলেই হওক এল পি স্কুলবিলাকৰ মানে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট আমি কৰা হৈছে আৰু কমিউনিটি হল বিভিন্ন জায়গাত আমি কৰিছোঁ গতিকে সামগ্ৰিকভাৱে উন্নয়নৰ কাম আমি কৰিছোঁ তথাপিও আজি বিৰোধীবিলাকে কয় 17 বছৰে BPF দলে ৰাজত্ব কৰাৰ সময়ত উন্নয়ন কৰা নাই এওঁলোকে মানে মই ক'ব বিচাৰোঁ এওঁলোকে অন্ধ কাৰণ 2005 চনলৈ শুক্লাই চেৰফাং এখন আছিল আজি শুক্লাই চেৰফাঙত জংঘল নাই গোটাই মানে অঞ্চল উন্নয়ন হৈছে 3খন দলং লাগে এতিয়াও আমি ইয়াৰ কাৰণে যোজা কৰি আছোঁ ভালুকমাৰীত বাল্টি নদীৰ ওপৰত এখন দলং লাগে ঠিক তেনেকৈ গড়েশ্বৰৰ পৰা তামোলপুৰ যোৱা বৰপথাৰত এখন পুঠিমাৰী নদীত এখন দলং লাগে আৰু শুক্লাইত সোৱাগপুৰৰ পৰা নিধুৱালৈ যোৱা মানে ৰাস্তা তাতে এখন দলং লাগে 3খন ডাঙৰ দলং লাগে এইখিনি কিন্তু ইতিমধ্যে শুক্লাইত আমি 3খন দলং বনাইছোঁ এতিয়াও মানে আণ্ডাৰ কনষ্ট্ৰাকশ্যন আছে এটা কমপ্লিট হ'ল দুটা আণ্ডাৰ কনষ্ট্ৰাকশ্যন আৰু এইপিনে মোৰ তাত আৰু নবান্দা বুলি এটা নদী আছে তাতে 3খন দলং ইতিমধ্যে আমি বনাইছোঁ ডাঙৰ দলং দেওচুঙা নদীত 12খন দলং পৃথিৱী জন্ম হোৱাৰ পৰা এটাও পাকা দলং নাছিলে এই দেওচুঙা নদীত তাৰমানে আজি 12খন দলং ঠিক তেনেকৈ বৰলিয়াত ডাঙৰকৈ এখন দলং বাল্টিত ডাঙৰকৈ এখন দলং আৰু ঠিক তেনেকৈ মোৰ শুক্লাই চেৰফাং অঞ্চলত 500কৈ অধিক দলং আৰু কালভাৰ্ট আমি বনাবলৈ সক্ষম হৈছোঁ অপজিশ্যন পাৰ্টিয়ে কৈছে যে BPF ৰাজ্য চলোৱাৰ টাইমত কৰাপশ্যনৰ বাদে বেলেগ একো কাম কৰাই নাই তাৰ বাবে আপুনি কিবা ক'ব তাৰ কাৰণে কৈছোঁ অন্ধ এওঁলোকে মই কৈয়ে আছোঁ তেতিয়া 2003 চনত যেতিয়া BTC চুক্তি হৈছিল একো নাছিল আজি গোটেই মুকলি হ'ল ওদালগুৰিৰ পৰা তামোলপুৰ ৰাস্তা হ'ল গোটেই এইবিলাক গাড়ী যাব পৰা নাছিল ওদালগুৰিৰ পৰা তামোলপুৰ আজি BTC চুক্তিৰ লগত CIT আহিছিলে আজি BTCত আমি মেডিকেল কলেজ বনাই আছে BTCত আমি BB ইঞ্জিনিয়াৰিং কলেজ আমি বনাইছোঁ BTCত আজি নাৰ্ছিং কলেজ হ'ল BTCত আজি স্পৰ্টছ একাডেমি হ'ল ঠিক তেনেকৈ আজি 4টা ডিষ্ট্ৰিক্ট হ'ল কোকৰাঝাৰৰ ছেক্ৰেটাৰিয়েট এছেম্বলি 3টা ডিষ্ট্ৰিক্ট নতুন হৈছে কোকৰাঝাৰ ডিষ্ট্ৰিক্ট এক্সিষ্টিং আছিলে ওদালগুৰি বাক্সা চিৰাং এইটো নতুন জিলা হৈছে গতিকে ইয়াত SP DC বিভিন্ন প্ৰশাসনিক বিষয়া আজি আছে BTC নোহোৱা সময়ত কি আছিল আজি এটা সময়ত যাতায়াতৰ ব্যৱস্থা একেবাৰে বেয়া আছিল মই তেতিয়াই কৈছোঁ মোৰ তাত এটাও ৰাস্তা পাকা নাছিল আজি 44টা ৰাস্তা পাকা কৰিবলৈ সক্ষম হৈছে প্ৰায় 200কৈ বেছি মানে 200 কিলোমিটাৰকৈ বেছি আমি ৰাস্তা মোৰ শুক্লাই চেৰফাঙতে হৈছে আৰু গোটেই সামগ্ৰিকভাৱে BTCত উন্নয়ন হৈছে তো এইখিনি উন্নয়ন হোৱাটো যদি তেখেতসকলে দেখা নাই তেতিয়া তেখেতসকলে অন্ধ বুলি ক'ব লাগিব আৰু কোৱা শুনিছোঁ মানে আপোনালোকৰ পাৰ্টিৰ পৰা বহুত পাৰ্টি চেঞ্জ কৰিছে এই ক্ষেত্ৰত আমাৰ পাৰ্টিৰ পৰাতো পাৰ্টি চেঞ্জ কৰা নাই আজি হাগ্ৰামা মহিলাৰী ডাঙৰীয়া নেতৃত্বত 2005 চনৰ 5 ডিচেম্বৰত আমি BPF দল মানে বডোলেণ্ড ইউনিভাৰ্চিটি কেম্পাছত আমি বনাইছিলোঁ সেইদিনাৰ পৰা আজি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই মানে সভাপতি হিচাপে BPF দলক নেতৃত্ব দি আহিছে গতিকে আৰু সেই BPF দলে BTC 3টা কাৰ্যকাল অসমত কংগ্ৰেছৰ লগত 2টা কাৰ্যকাল বৰ্তমান মানে BJPৰ লগত আমি চৰকাৰ চলাই আছোঁ গতিকে BPF দল হিচাপে আমি মজবুত হৈ আছোঁ আৰু আগন্তুক সময়ত আমি BTC আকৌ দখল কৰিম এতিয়া COVID-19 যিটো কৰোনা ভাইৰাছৰ কাৰণে অলপ কেইদিনমান আমাৰ ইলেকশ্যন স্থগিত হৈছে গতিকে আমি যেতিয়া ইলেকশ্যন হ'ব এই ইলেকশ্যনত আকৌ আমি BPF দলৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক চিফ বনাই পেলাই আমি BTC চৰকাৰ আমি চলাম আৰু ৰাইজৰ মানে BTC অঞ্চলত বসবাস কৰা সকলো জাতি ধৰ্মাৱলম্বী মানুহৰ মাজত একতাভাৱে শান্তিভাৱে উন্নয়নৰ কাৰণে আমি কাম কৰিম এবাৰ যদি আপুনি জিকে তেতিয়াহ'লে আপোনাৰ মেইন কামবিলাক কি হ'ব আধৰুৱা যিবিলাক কাম আছে যেনেকৈ এতিয়াও ৰাস্তা বনাবলগীয়া আছে এতিয়া স্কুল ঘৰ বনাবলগীয়া আছে এতিয়াও বান্ধ বান্ধিবলগীয়া আছে আৰু যিবিলাক নিবনুৱা সমস্যা দূৰ কৰাৰ কাৰণে জীয়াই থকাৰ কাৰণে
আমাৰ যিবিলাক নিবনুৱা আছে তেখেতসকলক কেনেকৈ কামৰ লগত জড়িত কৰিব পাৰোঁ ইয়াৰ কাৰণে আমি কাম কৰিম আৰু যিবিলাক আজি আমি শুক্লাইত ITI কলেজ আমি স্থাপন কৰিছিলোঁ কিন্তু এইটো ইনষ্ট্ৰাক্টৰ নবৰ কাৰণে আমি আৰম্ভ কৰিব পৰা নাছিল তো এই কম দিনৰ ভিতৰত ইয়াৰ মানে স্কিল ডেভেলপমেণ্টৰ জৰিয়তে আমি আমাৰ অঞ্চলৰ মানে যিবিলাক নিবনুৱা সমস্যা দূৰ কৰাৰ কাৰণে ফ্ৰী অফ কষ্টত আজি আমি ইলেক্ট্ৰিচিয়ান প্লাম্বাৰ ঠিক তেনেকৈ টেইলাৰিং বিউটিচিয়ান এইবিলাক এই 4টা বা দেশত আমি থ্ৰেডত আমি আমাৰ ল'ৰা ছোৱালীক হাতৰ বিদ্যা শিকা ফ্ৰী অফ কষ্ট আমি কৰিব বিচাৰিছোঁ এইবিলাকে আমাৰ হ'ল প্লেনিং ঠিক তেনেকৈ যুৱ চামক মানে স্পৰ্টছৰ লগত কেনেকৈ জড়িত কৰিব পাৰে ইয়াৰ কাৰণে আমি কাম কৰিব কালচাৰৰ লগত কেনেকৈ জড়িত কৰিব পাৰে এডুকেশ্যন ছেক্টৰত কেনেকৈ আমাৰ মানে অঞ্চলত শিক্ষিতৰ হাৰ কেনেকৈ বঢ়াব পাৰে ইয়াৰ মানে যি ইনফ্ৰাষ্ট্ৰাকচাৰ লাগে এইখিনি যি পৰিৱেশ এইখিনি যাতে আমি দিব পাৰোঁ আৰু আমাৰ মাজত যাতে শান্তি একতা আমি যাতে বজাই ৰাখিব পাৰোঁ এইখিনি আমাৰ উদ্দেশ্য UPPL কৈ আছে যে এবাৰ UPPL ৰাজ্য কৰিব যদি UPPL ৰাজ্য কৰে UPPL কি ৰাজ্য কৰিব UPPL কি ৰাজ্য কৰিব আজি প্ৰমোদ বড়ো ডাঙৰীয়াই কৈছিল যেতিয়ালৈ ছেপাৰেট ষ্টেট বড়োলেণ্ড নাপায় তেতিয়ালৈ আমি আন্দোলন কৰি থাকিম বুলি কৈছিল কিন্তু সেইটো মিছলীয়া বড়োসকলক মানে ঠগাইছে প্ৰমোদ বড়ো ডাঙৰীয়াই আজি তেখেতসকলে BTR আনিছে বড়োলেণ্ড টেৰিটৰি ৰিজন এইটো সুকীয়া ৰাজ্য নেকি এইটো ছেপাৰেট ষ্টেট নেকি মই কুৱেশ্যন কৰিছোঁ আজি তেখেতসকলে বড়ো ৰাজ্যক মানে বেংৰা বনাইছে মূৰ্খৰ দৰে বনাইছে বড়ো ৰাজ্যক গতিকে আজি BTR ছেপাৰেট ষ্টেট বড়োলেণ্ড নহয় এইটো এটা কাউন্সিল BTC যি আছে সেইটোৱে আছে অকল নামটো চেঞ্জ হৈছে নমেনক্লেচাৰটো বেলেগ হৈছে বড়োলেণ্ড টেৰিটৰি কাউন্সিলৰ জেগাত বড়োলেণ্ড টেৰিটৰি ৰিজন বনাইছে ইয়াত কোনো পলিটিকেল মানে এম্পাৱাৰমেণ্ট নাই নতুনকৈ BTC যিটো পাৱাৰ এণ্ড ফাংচন আছে সেইটোৱে আছে কেইটামান এডুকেশ্যনেল মানে ইনষ্টিটিউট তেওঁলোকে এগ্ৰিমেণ্ট কৰিছে ক'ৰবাত মানে অভাৰব্ৰিজৰ এগ্ৰিমেণ্ট কৰিছে ক'ৰবাত ৰাস্তাৰ মানে তেওঁলোকে এগ্ৰিমেণ্ট কৰিছে এইবিলাক ইমপ্লিমেণ্ট হ'বলৈ আকৌ সময় লাগিব আজি চৰকাৰত থাকিলে আমি এনেও কৰিব পাৰিম না এটা সময়ত CIT মাত্ৰ BTCৰ লগত আহিছিল চুক্তিৰ লগত মই তেতিয়াই কৈছোঁ আজি বড়োলেণ্ড মানে ইউনিভাৰ্চিটি ফুল প্ৰেজেণ্ট আমি বনাইছোঁ চৰকাৰৰ লগত থাকি মেডিকেল কলেজ বনাইছোঁ আজি মানে বিভিন্ন ইঞ্জিনিয়াৰিং কলেজ এইবিলাক নাৰ্ছিং কলেজবিলাক এইবিলাক মই তেতিয়াই কৈছোঁ গতিকে এইবিলাক আমি চৰকাৰৰ লগত থাকিয়ে কাম কৰিছোঁ গতিকে এই ৰাস্তা বনাবৰ কাৰণে আমি চুক্তি কৰিব দৰকাৰ নাই ৰাস্তা আমি কৰি আছোঁ দলং আমি কৰি আছোঁ আজি চিৰাঙত হাগ্ৰামা ব্ৰিজ আমি বনাইছোঁ আজি পুথিমাৰীত আমি 3খনকৈ দলং BTC পোৱাৰ পিছত আমি কৰিছোঁ আজি আমি অভাৰব্ৰিজ কোকৰাঝাৰে হওক বা বাসুগাঁৱে হওক বিভিন্ন জেগাত অভাৰব্ৰিজ বিজনীত অভাৰব্ৰিজ বনাইছে এইবিলাক BTR চুক্তিত সেইবিলাক চুক্তি কৰি আনিছে গতিকে BTR চুক্তিত একো নাই এইটো ৰাজ্য নহয় গতিকে প্ৰমোদ বড়োৱে মিছলীয়া সেই বড়ো ৰাইজক ঠগাইছে এইবাৰ মানে আপুনি পাক্কা জিতিব কোনে জিতিব শুক্লাই চেৰফাঙত 3টা কাৰ্যকাল মই মানে ইয়াত শাসন কৰিলোঁ সেই হিচাপে আমি উন্নয়নো কৰিছোঁ ইয়াৰ কাৰণে ৰাইজে আছে ৰাইজে আমাৰ লগত আছে আৰু যদি আমি কাম নকৰিলেহে ৰাইজে মোক 2005ৰ যিটো 5ৰ পৰা 10 লৈ যি ফাৰ্ষ্ট টাৰ্মছ আছিল তাৰ পৰাই মোক এৰিলে হয় ৰাইজে মই যদি টেঙা আম হ'ল হয় গতিকে আজি ভাল কাম কৰাৰ কাৰণে ৰাইজে আমাৰ লগত আছে BPF দলৰ লগত আছে হাগ্ৰামা মহিলাই ডাঙৰীয়াৰ লগত আমাৰ জনসাধাৰণ আছে তাৰ কাৰণে আজি আমি 3টা কাৰ্যকাল আমি শাসন কৰিছোঁ আৰু আমি কৰিয়ে থাকিম কণ্টিনিউ হাগ্ৰামা মহিলাৰী যেতিয়ালৈ থাকিবই জীয়াই থাকিবই তেতিয়ালৈ আমি BPF দলৰ চৰকাৰ গঠন কৰিম আৰু হাগ্ৰামা মহিলাৰী নাথাকা সময়ৰ পিছতো আকৌ আমি মানে BPF দলক 100 বছৰ BPF দলৰ যাতে ৰাজত্ব আমি কৰিব পাৰোঁ ইয়াৰ কাৰণে আমি কাম কৰিম আপোনাৰ শুক্লাই চেৰফাং ৰাইজৰ কাৰণে আপুনি কিবা ক'ব নেকি এইটোৱে ক'ম আজি যিখিনি আমি উন্নয়ন কৰিছোঁ উন্নয়নৰ স্বাৰ্থত আকৌ পুনৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্ব আমাক লাগিব ইয়াৰ কাৰণে আকৌ আমাক উন্নয়ন লাগে কাৰণে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক ভোট দিব লাগে BPF দলক ভোট দিব লাগে আকৌ চৰকাৰ গঠন কৰিব লাগে বেলেগ ৰাজনীতি দলৰ ইয়াত কোনো পৰিকল্পনা নাই কোনোবাই মানে UPPL হওক কোনোবা BJP হওক কোনোবা মানে বিভিন্ন ৰাজনীতি দল ইয়াত কোনো পৰিকল্পনা নাই
গতিকে একমাত্ৰ দল আছে BTC যদি ৰাজনীতি কৰিব লাগে BPF দলত কৰক অসমত যদি আছে BJP কৰক কংগ্ৰেছ কৰক ইয়াত আমাৰ ক'বলগীয়া নাই কিন্তু BTCত এটাই মানে ইয়াত ৰাজনীতি দল আছে অঞ্চলৰ উন্নয়নৰ কাম কৰা সেইটো হৈছে হাগ্ৰামা মইলে ডাঙৰীয়াৰ নেতৃত্বৰ BPF দল ধন্যবাদ থাকিল তেখেতক আমাক বহুমূলীয়া সময়খিনি দিয়াৰ বাবে আমি আশা কৰোঁ অহা নিৰ্বাচনত জয় হৈ পেলাই তেওঁ ৰাইজৰ কাৰণে আৰু অন্যান্য কাম কৰক এইখিনি কয় আমাৰ যোনটো নেকি আলোচনা এইখিনিতে সামৰণি মাৰিলোঁ